নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। সো ইণ্ডিয়ান জব চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আজি আমি শিকাম যে ইউক্লিডৰ নিয়মমতে গসাগুটো কেনেকৈ ওলায়। হওক বেছি ডাঙৰ নকৰাকৈ আৰম্ভ কৰোঁ। আৰু বিভিন্ন কম্পাৰেটিভ এক্সামতো এইটো কুৱেশ্যন আহি থাকে। লগতে ক্লাছ 10ৰ যোনটো প্ৰথম চেপ্টাৰ আছে এইটোতে আপোনালোকক পাই যাব গসাগু ইউক্লিডৰ সূত্ৰমতে। আহক কেনেকৈ কৰে আৰম্ভ কৰোঁ। সো কৰাৰ আগতে কোনটো ডাঙৰ সংখ্যা আমি 867 এণ্ড 255 পাইছোঁ। তো ইয়াৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো আপোনাৰ এইটো প্ৰথমতে লিখি ল'ব। 867 আৰু কি আছে 255 আছে। সো ইয়াৰ ভিতৰত ডাঙৰ সংখ্যা আছে 867। সো এইটো আমি ডাঙৰ লিখিলোঁ। 255টো আপোনাৰ সৰু সংখ্যা। সো ডাঙৰ সংখ্যাটো সদায় আপোনাৰ ভিতৰত হয় আমি জানো। তো এইটো কি কৰিম 867। সো ইয়াত বাহিৰত আছে 255। কিহৰ লগত কৰি চালে সংখ্যাটো আপোনাৰ মিলি আছে। যোনটো 255ৰ লগত যদি পূৰণ কৰা হয় তেনেক্ষেত্ৰত মানে 867তকৈ বেছি হ'ব নালাগে বা তাতকৈ বেছি কম হ'ব নালাগে। তেনেকুৱা মানে সংখ্যাটো মিলিব লাগে। যদি আমি 255ক যদি 2ৰ লগত কৰোঁ কি আহিছে 2 5 গুণ 10ৰ 0, হাতে গ'লে 1, 2 5 গুণ 10 1, 11ৰ 1, 1 বাকী 2 5 গুণ 4 5, কম সংখ্যা আহিছে। যদি আমি 3ৰ লগত চাওঁ 255ৰ লগত যদি 3 কৰি চাওঁ 5 15 5, হাতে গ'লে 1, 15 1 16 আৰু 3 নহয় 7 765 হৈছে। এইটো কৰিব পাৰি ধুনীয়াকৈ। ইয়াত 3 দিছোঁ 765। সো কৰাৰ আগত 8ৰ পৰা এতিয়া মাইনাছ কৰি দিম 1 0 2, ধুনীয়াকৈ আহি গ'ল। হাতৰ পৰা 5 গ'লে 2। তো এই সংখ্যাটো আকৌ ইয়াত আহে। কেনেকুৱা আহে এইটো ইউক্লিডৰ সূত্ৰমতে তেনেকুৱা আহে। তো 255 কৰিলোঁ। এতিয়া কি সংখ্যা ল'লে 255 আহি আছে মানে তেনেকুৱা কম হ'ব নালাগে বেছি। তো আমি 2ৰ লগত কৰি চাওঁ। 2ৰ লগত কৰিলে 204 পূৰণ কৰি চাব। 102 লগত যদি আমি 2 পূৰণ কৰোঁ 402, এইটো অলমষ্ট পাই গৈছোঁ। তো 5ৰ পৰা 4 গ'লে আপোনাৰ কিমান 1 আৰু 5ৰটো 5 আহিব। 2 0 0 8 0 কেতিয়া নহ'ব সেইটো নহ'ব। তো আকৌ এই সংখ্যাটো আকৌ ইয়াত আহিব। এইটো কিয় আহি আছে এইটো ইউক্লিডৰ সূত্ৰমতে, মই অনাৰ কথা নহয় হা এইটো। তো 51ৰ পৰা 102 কি সংখ্যাৰে যাব 2ৰে কৰিম, কাৰণ 51ৰ লগত যদি 2 পূৰণ কৰা হয় 2 গুণ 2 2 গুণ 5 দুগুণ আপোনাৰ 10 হৈ গ'ল। তো 102টো ধুনীয়াকৈ আহি গ'ল, 0 আহি গ'ল। এতিয়া আমি এনচাৰটো কি পাম 51। বুজিছে? যদি বুজা নাই ইয়াত বুজাই দি আছোঁ। 867 ইকুৱেল 255 ইকুৱেল 102 ইকুৱেল আছে না। চ' আমি 867ক কিমান কৰিলোঁ 255ক যদি ইনটু কৰিলোঁ 3ৰ লগত প্লাছ কিমান পালোঁ আমি 102 পালোঁ। চ' এতিয়া 255 কিমান কৰিলোঁ 102 ইনটু কিমান কৰিলোঁ 2 প্লাছ কিমান পালোঁ আমি 51 পালোঁ না। তো 102 আছে ইয়াত আৰু কিমান কৰিলোঁ 51ৰ লগত যোগ কৰিলোঁ আৰু প্লাছ কিমান পালোঁ 0। গসাও সদায় এই সংখ্যাটো হয় হা, যোনটো থাৰ্ডৰ মিডিল পইণ্টটোত থাকে এইটোৱে হ'ব। তো এতেকে গসাও কিমান পালোঁ আমি গসাগু হ'ব আপোনাৰ 51। চ' এনচাৰটো কোনটো হ'ব ইয়াৰ ভিতৰত প্ৰথম 1 নম্বৰটো শুদ্ধ এনচাৰ। তো এনচাৰটো কি হ'ব 51। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। যদি এনি প্ৰব্লেম হয় মোক কমেণ্ট কৰিব, নিশ্চয় সহায় সহযোগিতা আপোনালোকক কৰি থাকিম। ধন্যবাদ।